can't forget the day we met. Your eyes so blue, me pressing through. I can't forget the day we met. Your smile so bright, it made me small. I love itu dekhisa na itu ki ulaise hi kamu nam uhab ko bye bye mahal kon sa kanila pala এইটো হয় এটা গোলাপ ফুলৰ পুলি আসলতে বহুত দিন আগতে লগালো কিন্তু নহব বুলি ভাবিছিলো আজি চালো যে এইটো হৈ গল তো অলপ ঠিক ঠাক কৰি দিলো আৰু এইফালে এটা গাঁত খান্দি থৈছো এনেকে ইয়াতে একচুয়ালি বেলেগ এজোপা কিবা গছ লগাম বুলি ভাবিছো লগালে দেখুৱাম নিশ্চয় আৰু ইয়াতে মই এনেকে কটাৰী দি গাঁতটো খান্দি পেলাই থৈ দিছো Hey guys, welcome back to my YouTube channel. So, এতিয়ালৈকে মই আপোনালোকক মোৰ ব্লগলৈ স্বাগতম জনাই নাই। তো ব্লগটো মই আজি এনেদৰে ষ্টাৰ্ট কৰি দিছো। Hello everyone, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভাল। তো আজি ব্লগটো মই এনেদৰে ষ্টাৰ্ট কৰি দিছো আৰু মৰ্নিংৰ পৰা এতিয়া গৈ পেলাই 11টা বাজি গ'ল আৰু মোৰ অলপমান কাম আছিলে মই সেইখিনি ফিনিশ কৰিলো আৰু এতিয়া মই ইয়াৰ পিছত কি কৰো কি নকৰো গোটেইখিনি মই দেখাই আছো। তো ব্লগটো চাই থাকিবা একেবাৰে শেষত আকৌ লগ পাই আছো। তো মোৰ এইফালে কৰিবলগীয়া আছিলে কেইটামান কাম মানে এইবোৰে আৰু ঘৰ চৰ চাফা টাফা কৰা অলপমান যেহেতু ধূলি চুলি পৰি যায় ন তো এইবিলাক অলপ মুচি কুচি দিলো আৰু এইফালে মোৰ মায়ে ধুই আছে কাপোৰ আৰু এতিয়া মেলি আছে মই দেখাই আছো বক্সে আৰু এতিয়া যিহেতু ঠাণ্ডা গ'লে নহয় জানো ঠাণ্ডা গৈ পেলাই লাহে লাহে গৰমে আমাৰ এইফালেতো ফেনো চলাবলগীয়া হৈছে আপোনালোকৰ ফালে ঠাণ্ডা কেনেকুৱা বা গৰম কিমানখিনি পৰিছে কমেণ্ট কৰি জনাবচোন আৰু এয়া এইফালে এনেদৰে বিছনাটো আছে এইবিলাক কপি আছে কুৱেশ্যন পেপাৰ আছে বুকছ কিবা কিবি থৈ দিছোঁ আৰু এইফালেও আছে এয়া একগাল কপি ঢেৰ চাবলৈ আছে তো এইখিনি মই যিহেতু ৰাতিপুৱা পৰা এইখিনি কাম কৰিলোঁ তো এইফালে এইবিলাক বহুত আছে আৰু এতিয়া মই এইখিনি গোটেইখিনি চিজিল কৰি লওঁ আৰু এইফালে গোটেই ঘৰৰ পৰ্দা এনেদৰে খুলি পেলাই মায়ে ধুই দিছে সেইকাৰণে একদম পূৰা চব এইফালে খালী খালী হৈ আছে তো ভিডিঅ'টো চাই থাকক মই এইখিনি কাম কৰি পেলাই লগ পাই আছোঁ আৰু এইফালে আম্মাই উঠাইছে পানী আম্মাৰ কাৰণে এইটো এটা বহুত ডাঙৰ ইম্পৰ্টেণ্ট কাম ন কেতিয়া পানীখিনি উঠাই কেতিয়া পানীখিনি সেইটোৱে চিন্তা একদম তো ভিডিঅ'টো চাই থাকক আকৌ লগ পাই আছোঁ তো এয়া মই মোৰ ৰুমটোৰ এইখিনি ঠিক কৰি ল'লোঁ যিখিনি পূৰা লেতেৰা হৈছিল ন ৰাতিপুৱা গোটেইখিনি খেলি মেলি হৈছিলে তো এতিয়া মই এইফালে বিছনা চিছনা ধুনীয়াকৈ পাৰি ল'লোঁ আৰু এতিয়া মোৰ আৰু অলপমান কাম বাকী আছে সেইখিনি কৰি পেলাই মই আপোনালোকক আকৌ লগ পাম তো চাই থাকিব ভিডিঅ'টো আৰু কাম বন কৰি লৈ মই এতিয়া আহিলোঁ পাকঘৰত আম্মাক অলপমান হেল্প কৰিবলৈ আৰু মই বনাম এতিয়া আলু আৰু বেঙেনাৰ ভাজি কোনে কোনে আলু আৰু বেঙেনা ভাজি খাই ভাল পায় কমেণ্ট কৰিব দেই তো এইফালে মই এইখিনি কাটি লৈ আছোঁ আৰু এইখিনি বেঙেনাখিনি কাটি ল'ম আলুখিনি কাটিলোঁ আৰু গোটেইখিনি নেদেখুৱাওঁ আৰু ৰেচিপিনো কি দিম এইটো ৰেচিপি নহয়ো চবেই বনাব জানেই তো মই এনেই জাষ্ট যি কৰিছোঁ দেখাই আছোঁ সেইকাৰণে মই এইখিনিও দেখাই দিলোঁ মই পিঁয়াজ দি দিলোঁ ইয়াৰ পিছতে মই সেইখিনি দি দিম আৰু মই এই ভাজিখিনিত কিন্তু মছলা ইউজ কৰিছোঁ এনেইতো আলু ভাজি বনালে কেনেকৈ বনাই চবেই জানে মছলা ইউজ নকৰে ইমান কিন্তু মোৰ আজি অলপ স্পাইচি খাব মন গ'লে কেঁচা জলকীয়াও নাছিলে ঘৰতে তো মই ইয়াতে মছলা দি পেলাই ধুনীয়াকৈ বনালোঁ তো চাই থাকক ভিডিঅ'টো হেল্ল' এভৰিৱান গুড আফটাৰনুন তো মই এতিয়া আপোনালোকক পূৰা 1 ঘণ্টাৰ পিছত লগ পাইছোঁ আৰু এতিয়া প্ৰায় 1টামান বাজি গ'ল আৰু মই ইমান সময়ৰ পিছত লগ পাই আছোঁ কাৰণ মই তাৰপিছত সেইখিনি বনাই পেলাই গা ধুলোঁ আৰু গা ধুই পেলাই এতিয়া পূৰা ৰেডি হৈ পেলাই মই যাবলৈ ওলালোঁ আৰু ক'ত যাবলৈ ওলালোঁ কওকচোন মই এতিয়া যাওঁ কলেজ তাত মোৰ এটা ক্লাছ আছে যিহেতু বাকীকেইটা ক্লাছৰ এক্সাম চলি আছে তো স্কুল বন্ধ আছে আৰু মই এতিয়া মোৰ কলেজৰ ক্লাছটো কৰা আহি পেলাই আপোনালোকক আকৌ লগ পাম আৰু মই যাওঁতে যদি কিবা কিবি পাৰোঁ ভিডিঅ' শ্বুট কৰিব তেনেহ'লে
সেইটো দেখামেই, কিন্তু কলেজত যোৱাৰ পিছততো বিশেষ একো দেখাবলগীয়া নাই। ব্লগটো আশা কৰোঁ শেষলৈকে চাই থাকিব, আৰু মই যিমানখিনি পাৰোঁ ট্ৰাই কৰিছোঁ দেখুৱাবলৈ, যিমানখিনি পাৰিছোঁ নাজানো, নতুন নতুন ব্লগ এডিট কৰা শিকি আছোঁ, চব নতুন হয়, এক্সপিৰিয়েঞ্চ নাই। তো আপোনালোকে ব্লগবোৰ চাই পেলাই কেনেকুৱা পায় মোৰ কমেণ্ট কৰি নিশ্চয় জনালে মোৰ ভাল লাগিব, আৰু ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। তো আপোনালোকক আকৌ লগ পাম মই, চাই থাকিব। গুড আফটাৰনুন গাইজ। তো এতিয়া বহুত সময় পিছত আকৌ লগ পাইছোঁ, মানে ক্লাছ কৰালোঁ, ক্লাছ কৰি উঠি কিবা অলপ কাম আছিলে সেইখিনিও কৰিলোঁ, আৰু এতিয়া ফাইনেলি এয়া ঘৰ আহি পালোহি আৰু। Hey guys, welcome back. তো এতিয়া বাজিছে 3টা, আৰু মই জাষ্ট কলেজৰ পৰা আহি ঘৰ সোমাইছোঁ, আৰু ইমান গৰম নহয়। আপোনালোকৰ তাত ইমান গৰম পৰিছেনে? আমাৰ ইয়াতে পূৰা গৰম, মানে টমটমৰ পৰা নামি পেলাই এইখিনি 2-3 মিনিট হ'ব আৰু ৰাস্তাটো, এইখিনি অলপমান গলিটো এনেকৈ খোজকাঢ়ি আহিব লাগে। তো এইখিনি ইমান গৰম লাগিছে নহয়, আৰু তাতে মই ছাতিও লৈ যোৱা নাই, যিহেতু ঠাণ্ডা দিন ভালকৈ যোৱাই নাই, ৰাতি অলপ অলপ লাগে। এই অৱশ্যে 3-4 দিনৰ পৰা লগা নাই। তো এতিয়া মানে যি দেখিছোঁ আৰু পূৰা ছাতি তাতি লৈ কৰি যাব লাগিব, আৰু এইখিনি আহোঁতেই বা ইমান গৰম নহয়, পূৰা ৰ'দ দিছে বাহিৰত। তো স্কুলত তেনেকৈ গৈ ইমানখিনি শ্বুট কৰিব নোৱাৰিলোঁ, যিখিনি এনেই কৰিছোঁ অলপ মই দেখাইছোঁ। তো ভাবিছোঁ আজি ব্লগটো মই এইখিনিতে এণ্ড কৰোঁ, কাৰণ এইফালে চাওক বহুতখিনি বহি চাব আছে মোৰ এতিয়াও, আৰু এইখিনি কমপ্লিট হোৱা নাই, এণ্ড ৰিজাল্ট যিহেতু বেছি দিন নাই, গতিকে সোনকালে দিব লাগিব। তো মই এইখিনি এতিয়া চাম, এতিয়াই নহয়, এতিয়া মই অলপমান ৰেষ্ট ল'ম, যিহেতু যাওঁতে ভাত খাই গ'লোঁ আজি। এতিয়া অলপ ৰেষ্ট কৰি উঠি পেলাই মই আকৌ এইখিনি চাব লাগিব, আৰু চাই পেলাই ৰাতিটো তেনেকুৱা একো স্পেচিয়েল নাই, তো বহুত আছে এইখিনি হেডেক চাই পেলাই যেতিয়া আজৰি হ'ম তেতিয়াহে শান্তি আৰু। তো ভাবিছোঁ আজিৰ ব্লগটো এইখিনিতে শেষ কৰোঁ, আৰু আপোনালোকে ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰি প্লিজ 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 জনাব, কাৰণ কমেণ্ট কৰি জনালেহে মই গম পাম যে মই কেনেকুৱা দিব পাৰিছোঁ, বা কিমানখিনি কৰিব পাৰিছোঁ, কিমানখিনি নাই। আৰু আপোনালোকে ক'ব কেনেকুৱা ধৰণৰ ব্লগ বনালে ভাল হ'ব বা কি। তো লগ পাই আছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে, আৰু প্লিজ মোৰ চেনেলটো চাব, তাত থকা ভিডিঅ'জবোৰ প্লে' কৰি চাব। যদি আপোনালোকৰ ভাল লাগে তেন্তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকল ভিউৱাৰ্ছে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে, প্লাছ মোৰ ভিডিঅ'জবোৰ চাই আৰু মোক কমেণ্ট কৰে, তেওঁলোকলৈ মই বহুত বহুত ধন্যবাদ ইমান মৰম আৰু ছাপোৰ্ট কৰাৰ কাৰণে। তো নতুন যিসকলে চাই আছে তেওঁলোককো কৈছোঁ প্লিজ ছাপোৰ্ট কৰিব, যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু আজিৰ ব্লগটো যদি চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব, আৰু চাই পেলাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, তেতিয়া মোৰ ভাল লাগিব। তো লগ পাই আছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে ভালেই থাকক, সুস্থ থাকক, আকৌ লগ পাই আছোঁ, আৰু আজিৰ ব্লগটো মই এইখিনিতে এণ্ড কৰিছোঁ।